নমস্কাৰ চেনেলটোলৈ স্বাগতম জনাইছো সো আজি অসম টেটৰ কাৰণে লাগতীয়া গণিত শিক্ষা বিজ্ঞানৰ পিয়াজৰ প্ৰাক কাৰ্যকৰীকৰণ স্তৰটোৰ বিষয়ে আলোচনা কৰিম তো ভিডিঅটো সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো প্ৰাক কাৰ্যকৰীকৰণ স্তৰ আৰম্ভ হয় 2 ৰ পৰা 7 বছৰলৈ তো প্ৰাক কাৰ্যকৰীকৰণ স্তৰত শিশুসকলৰ কি গাণিতিক শিক্ষণৰ বিকাশ হয় এই স্তৰটোত কি হয় যোগ আৰু বিয়োগ কৰাৰ সামৰ্থ্য আৰম্ভণি হয় এই স্তৰত শিশুৱে বস্তুৰ কেৱলমাত্ৰ এটা দিশে চিনাক্ত কৰিব পাৰে সেইবাবে তেওঁলোকৰ জ্ঞান চিন্তা যুক্তিৰ লগতে গাণিতিক সামৰ্থ্যৰো সীমাবদ্ধতা থাকে এই স্তৰত যেহেতু শিশুৰ চিন্তাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে সেইবাবে বস্তুৰ দৰ্শন তেওঁলোকক প্ৰভাৱিত কৰে যদি দুটা বস্তু দেখিবলৈ পৃথক হয় তেতিয়া শিশুৱে মন্তব্য কৰে যে বস্তু দুটা পৃথক কিন্তু প্ৰকৃততে বস্তু দুটাৰ সাক্ষিক প্ৰতিফলন ভিন্ন হয় তো এই স্তৰত শিশুৱে দৈৰ্ঘ্য আৰু প্ৰস্থ সম্পৰ্কে একে সময়তে ধাৰণা কৰিব নোৱাৰে পিয়াজৰ মতে প্ৰাক কাৰ্যকৰীকৰণ স্তৰৰ শিশুসকলক কেনেদৰে শিক্ষা দিব লাগে এই প্ৰাক কাৰ্যকৰীকৰণ স্তৰৰ শিশুসকলক শিক্ষা দিওঁতে কিছুমান বস্তু যেনে ব্লক কটা কাগজ আদি কি ব্যৱহাৰ কৰিব লাগে তো এই স্তৰৰ শিশুসকলক একে ধৰণৰ আকৃতিবোৰ লগাবলৈ দি জ্যামিতি আকৃতিবোৰৰ ধাৰণা দিবলৈ এই সময়ত আৰম্ভ কৰিব লাগে এই স্তৰতে শিশুসকলক কিছুমান প্ৰশ্ন কৰিব লাগে যে প্ৰত্যেক বস্তু কোনটো বস্তুৰ লগত জোৰ হিচাপে বহিব বুলি প্ৰশ্ন কৰিব লাগে আৰু এইদৰেই শিশুসকলক আলোচনা বা কথাবাৰ্তা ব্যস্ত ৰাখি বিভিন্ন আকৃতি বস্তু কিদৰে জোৰ হিচাপে সজাব পাৰি তাৰ শিক্ষা দিয়া হয় লগতে বস্তুৰ পৰিমাণৰ বিষয়েও ধাৰণা দিয়া হয় এইটো স্তৰতে